हेलो नमस्कार अस्सलामु आलैकुम की खबर আপোনালোকৰ আশা কৰিছো খবৰ নিশ্চয় ভালেই মোৰো পিছে ভালে আপোনালোকৰ দুৱা আশীৰ্বাদত আজি আৰু এটা নতুন মজাৰ ভিডিও লৈ আপোনালোকৰ আগত আহি গলো চাই থাকিব হেখলৈকে ভিডিওটো আজি বনাম আমৰ আচাৰ মিষ্টাৰ এফালে 1 কেজি আম আনিছিলে হেতু এতিয়া মই ভাবিছো ভালকৈ কাটি লও এটো আম্মাই কাটি দি থৈ গৈছিলে আৰু মই এতিয়া অলপ নিমখ আৰু হালধি মিহলাই অলপ ৰ'দত দি দিম আৰু ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছো হেকত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল ভিডিওটো চাই এতিয়া মই ইয়া চাই লওক ভালকৈ মিহলাই লম তো হালধি দি দিলো আৰু নিমখ দি এতিয়া হানি লম অলপ এটো ভালকৈ মিহলাই লৈ অলপ ৰ'দত দি দিম চাই থাকিব এটো মিহলোৱা হৈ গল তাৰপিছত মই ডলাত দি দিছিলো আকৌ ভাবিলো ডলাত এতিয়া নিদু আকৌ গামলাতে দি দিম গামলাটোত এটো উঠাই লম আকৌ ইয়া উঠাই লৈ এতিয়া ৰ'দত দিম আৰু সকলোৱে বনাবলৈ জানে আৰু মই বনাইছো সো আপোনালোকৰ আগত শেয়াৰ কৰি দিলো একেবাৰে সিম্পল সহজ পদ্ধতিতে বনাইছো এটো মই এফালে পাঁচফোৰণখিনি পুৰা পেষ্ট কৰি দিছিলো ইমানো গুৰি কৰা নাই আৰু আধা ভঙাকে দি পাছত এটো মই বয়ামত ভৰাই লৈছো কাছৰ আৰু এইখিনি জলকীয়াখিনি দেখিছে যে এইখিনি আমাৰ গছৰ হয় পকি গৈছে এটো এতিয়া মই আচাৰখিনি বয়ামত ভৰাই আৰু অলপ ৰ'দত দি দিম আৰু এটো খাই থাকিব পাৰিব বহুত দিনলৈকে মোৰ আচাৰটো সম্পূৰ্ণ হ'বই কালাৰটো ইমান ধুনীয়া আহিছে দেখিয়ে খাও লাগিছে হৈ গ'ল এতিয়া আপোনালোকক ভালকৈ দেখাই আছো ৰ'ব এটো চাওক ইমান ধুনীয়া লাগিছে চাই খাও লাগি আছে বাৰু আপোনালোকৰ কেনে লাগিছে ক'ব আৰু এইফালে বগৰী আচাৰো আছিলে সেইখিনি ৰ'দত দি দিলো জলফাই আচাৰটোৰ লগত তাৰপিছত মিষ্টাৰ আছিলে আজি ঘৰত আৰু মিষ্টাৰে আনিছিলে এইফালে মোৰ কাৰণে আম আৰু এইফালে আপেলো আনিছিলে আৰু খেজুৰ এইটো চাইছে আৰু গাটো ইমান ভাল নাথাকে সেইকাৰণে খিনি আনি দিছে আৰু গামলাটো কিনি আনিছে ইমান ভাল লাগিছে তাৰ দোকান এখন নতুনকৈ খুলিছে তাৰ ফুলে তাত সোমাই ভাল লাগিলে সেইকাৰণে মোৰ কাৰণে এটা গামলাই লৈ আহিলে আৰু এইফালে চাক বতৰটো এফালে পুৰা চাফা আৰু এফালে পুৰা আন্ধাৰ হৈ আছে বতৰটো যেহেতু অলপ বেয়া বৰষুণ আহিব সেইকাৰণে পুৰা আন্ধাৰ হৈ আছে জেগাত এক সাইড পুৰা আন্ধাৰ এক সাইড পোহৰ এফালে আমাৰ মৰাপাতখিনিও আপোনালোকক দেখুৱাই দিলো ডাঙৰ হৈ গ'ল চাইছে বতৰটো কি অৱস্থা বতাহ মাৰি আছে পুৰা এতিয়া গৈ চাম হেৰি বাহিৰত মোৰ বান্ধৱী ছোৱালীজনী বাহিৰত ওলাই গৈছে তো দেখুৱাম এতিয়া কি ধুনীয়া নিজান হৈ আছে কোনো মানুহেই নাই আৰু আমাৰ আগফালে ভিউটো চাই বহুত ভালেই লাগে এই বুলি আপোনালোককো দেখুৱাই দিলো ৰাস্তাটোহে বেয়া ৰাস্তাটোত মানে বৰষুণ দিলেই বোকা হৈ যাব আৰু আমাৰ গেটৰ সন্মুখত যেনিবা বেছিয়ে হয় এইটো চাইছে পুৰা গ্ৰীণ হৈ আছে আৰু বতৰটো চাইছে ডাৱৰীয়া তাৰপিছত আমাৰ এইফালে চাইছে তাক লৈ আহিলোঁ আৰু এইফালে আমাৰ গছত হৈ আছিলে ৰঙালাও এইটো এটাই হৈছে মই চাইছো টেপি যে বেয়া হৈছে নেকি এইটো পকি গৈছে পুৰা ভালকৈ পকিলে উঠাই লৈ যাম আৰু চাওক বতাহ কেনেকুৱা দিছে আৰু এইটো আমাৰ লাও গছৰ ডালটো পৰি গ'ল এয়া বৰষুণ আহিলেই অলপকৈ দিছে আৰু অলপ বৰষুণ দিলে চোতালটো একেবাৰে পিছল হৈ যায় আৰু কাৰেণ্টটো যিহেতু নাই সেইবুলি বাল্টিংকেইটা পাতি থৈছো এইটো পোৱালি দুটাই হাই দি আছে মই দিবলৈ গতে নিদিয়ে আৰু
সম্পূৰ্ণ ভিডিঅ'টো চাব এইটো জলকীয়াখিনিটো দেখাই থাকোঁ আপোনালোকক এইটো নয়নতাৰা চাইছেই তাৰপিছত আহি গ'লোঁ বনাবলৈ এইফালে পটল বৰা বনাম দেখিছেই 3টা ভাজিলোৱেই আৰু 3টা এইফালে দি থৈছোঁ 3জন মানুহ যিহেতু মিষ্টাৰো আছে তাৰপিছত অলপ ব্ৰইলাৰ আছিলে এই ব্ৰইলাৰখিনি বনালোঁ আৰু ৰেচিপিটো দি থকা নাই কাৰণ বাৰে বাৰে দি থাকিলে আপোনালোকে আমনি পাই যাব ভিডিঅ' চাই তো সেই বুলি নিদিলোঁ আৰু একেবাৰে তৰকাৰীটো হোৱাৰ পিছতহে দেখুৱাইছোঁ এইটো এতিয়া গৰম মছলা দি নমাই ল'লোঁ এইটো চাইছেই এফালে বাতিটো লৈ ল'লোঁ ওলাই এতিয়া আমি ভাত খাম এইটো চাইছেই এতিয়া আমি খাই লওঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম আন এটি মজাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক বাই বাই